নমস্কাৰ বন্ধুসকল, আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। পবিত্ৰ ভাদ মাহৰ আজিৰ এই পবিত্ৰ সন্ধিয়া আপোনালোকক আজি মই এক পবিত্ৰ তীৰ্থস্থানৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। আজি মই উপস্থিত আছোঁ অসমৰ অন্যতম পবিত্ৰ ধৰ্মতীৰ্থ উজনি অসমৰ যোৰহাট জিলাৰ সকলোৰে পৰিচিত মইনাপুৰীয়া বৰনামঘৰত উপস্থিত আছোঁ। জাষ্ট কিছুদিনৰ আগত মই আপোনালোকক ঢেকীয়াখোৱা বৰনামঘৰৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছিলোঁ আৰু আজি ভাবিলোঁ মইনাপুৰীয়া নামঘৰৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। সকলোকে শুভ সন্ধ্যা তথা ভক্তিভৰা সেৱা নিবেদিছোঁ। মই মইনাপুৰীয়া নামঘৰৰ ভিতৰলৈ যোৱাৰ আগতে আপোনালোকক প্ৰথমতে জনাব বিচাৰিছোঁ যে এই পবিত্ৰ ভাদ মাহত মইনাপুৰীয়া নামঘৰত দিনে নিশাই নাম প্ৰসংগ অনুষ্ঠান হয়। যিহেতু যোৱাটো ভিডিঅ'ত মই ঢেকীয়াখোৱা নামঘৰৰ যি ভিতৰৰ পৰিৱেশ আৰু ঢেকীয়াখোৱা নামঘৰৰ ইতিহাসৰ বিষয়ে কিছু আপোনালোকক জনাইছিলোঁ। আজি চেষ্টা কৰিম মইনাপুৰীয়া নামঘৰৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ। আহকচোন পোনে পোনে মইনাপুৰীয়া নামঘৰৰ ভিতৰলৈ যাওঁ। এয়া যে দেখা পাইছে, এয়া মইনাপুৰীয়া নামঘৰৰ মূল দুৱাৰভাগ। এয়া মইনাপুৰীয়া নামঘৰৰ মূল প্ৰৱেশদ্বাৰেদি আমি এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। এই নামঘৰৰ ঐতিহ্য আৰু গৰিমা ভক্তপ্ৰাণ বৈষ্ণৱৰ সৰ্বজন বিদিত। নামঘৰৰ যি এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশে আপোনালোকক দেখুৱাইছোঁ আৰু নামঘৰৰ মণিকূটৰ দৃশ্যাংশ কিছু আপোনালোকক দেখুৱাম। নামঘৰ পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰি জানিব পাৰিছোঁ যে সন্ধিয়া 7 বজাৰ পৰা তেওঁলোকৰ যি নিশাৰ নাম প্ৰসংগ অনুষ্ঠান আছে, এই নাম প্ৰসংগ অনুষ্ঠান আৰম্ভ হ'ব। মণিকূটৰ সমাজত আপোনালোকে দেখা পাইছে সিংহাসন ভাগ। এই নামঘৰৰ ঐতিহ্য আৰু পৰম্পৰাক লৈ বহু ইতিহাস আছে আৰু এই নামঘৰৰ লগত জড়িত বহু কাহিনী আছে। পৰৱৰ্তী পৰ্যায়ত এইখিনিক লৈ মই আপোনালোকলৈ কিছু ভিডিঅ' লৈ আহিম। এই মুহূৰ্তত মই নামঘৰৰ ভিতৰ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নামঘৰৰ ভিতৰৰ পৰিৱেশ, ভকত বৈষ্ণৱৰ সমাগম হৈছে। কভিডসৃষ্ট পৰিৱেশত ভকতৰ উপস্থিতিৰ সংখ্যা কিছু পৰিমাণে সেৰেঙা হ'লেও যিহেতু সান্ধ্য প্ৰসংগৰ কথা আমি নামঘৰ পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰি জানিব পাৰিছোঁ যে আৰু কিছু সময়ৰ পাছতে ইয়াতে সান্ধ্য প্ৰসংগ আৰম্ভ হ'ব। নামঘৰৰ মূল মণিকূট ভাগত দেখা পাইছে দূৰৰ পৰা মূল আসন ভাগৰ সন্মুখত নামঘৰীয়াই নামৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে। নামঘৰৰ সন্মুখৰ যি সেৱাৰ অৰ্চনী পাত্ৰ, মূল নামঘৰৰ ভিতৰ ভাগত অৱস্থিত এই সেৱাৰ অৰ্চনী পাত্ৰৰ লগত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এভাগি খুব সুন্দৰ ফটো ইয়াতে সংলগ্ন হৈ আছে। শিল্পীৰ তুলিকাত কিদৰে প্ৰাণ পাই উঠিছে ভগৱন্ত পুৰুষ শ্ৰী বিষ্ণুৰ সুন্দৰ চিত্ৰ। এয়াও আন এভাগ সেৱাৰ অৰ্চনী পাত্ৰ। এয়া আছে নামঘৰৰ যি বন্তি প্ৰজ্বলন গৃহ। বন্তি প্ৰজ্বলন গৃহৰ লগতে সেৱাৰ অৰ্চনী পাত্ৰ ভাগি আছে। ইয়াৰ পৰাই নামঘৰৰ বন্তি প্ৰজ্বলন গৃহ আৰম্ভ হৈছে। নামঘৰৰ ভিতৰ ভাগত বন্তি প্ৰজ্বলন যিহেতু নিষেধ কৰা আছে, গতিকে নামঘৰৰ দাঁতিতে থকা এই বন্তি গৃহত সমূহ ভকত বৈষ্ণৱেহে বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছে আৰু আগলৈ বন্তি প্ৰজ্বলনৰ ঠাই আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। কভিডসৃষ্ট পৰিৱেশৰ বাবে ইয়াতে বন্তি প্ৰজ্বলনৰ বাবে অহা ভকত বৈষ্ণৱৰ সংখ্যা কিছু কমিছে যদিও আপোনালোকে লক্ষ্য কৰিব ইয়াতে এতিয়াও যথেষ্ট পৰিমাণৰ বন্তি প্ৰজ্বলিত হৈ আছে আৰু যিহেতু এতিয়া ৰাতিৰ সময়, গতিকে গতানুগতিকভাৱে ৰাতিৰ ক্ষেত্ৰত ভকত বৈষ্ণৱৰ সংখ্যা কিছু পৰিমাণে কমে হয়। কিমান সুন্দৰ এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আপোনালোকে নিশ্চয় মন কৰিছে। এগছি বিশেষ বন্তি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মইনাপুৰীয়া নামঘৰৰ যি বন্তি গৃহ, বন্তি প্ৰজ্বলনৰ গৃহ আছে, এই গৃহভাগিত জ্বলি থকা এগছি বিশেষ বন্তি আপোনালোকক দেখুৱাইছোঁ। এইগছি বন্তি আপোনালোকে মন কৰিছে নিশ্চয়। সাধাৰণতে এনেধৰণৰ বন্তি খুব কমেই দেখা যায়। ঢেকীয়াখোৱা নামঘৰ বা মইনাপুৰীয়া নামঘৰ এই কেইভাগ নামঘৰত এই কেইভাগ বন্তি আপোনালোকে লক্ষ্য কৰিব, প্ৰত্যক্ষ কৰিব। প্ৰতি মুহূৰ্ততে জ্বলি থকা এই বন্তি কেইভাগ দেখিলে যি আধ্যাত্মিকতাৰ এক মনোভাৱ প্ৰাকৃতিকভাৱে মনত জাগি উঠে। এই পবিত্ৰ তীৰ্থস্থান মইনাপুৰীয়া নামঘৰৰ মজিয়াত থিয় হৈ মই কিবা এটা অনুভৱ কৰিছোঁ, যি অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই আজি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ বেলেগ কোনো বন্ধু বা কোনো বিশেষ অতিথি বা বেলেগ কাকো আপোনালোকৰ সন্মুখলৈ আনিব বিচৰা নাই। মাত্ৰ মোৰ মনলৈ অহা কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিহেতু নামঘৰ প্ৰাংগণত থিয় হৈ আছোঁ, আমি জীৱশ্ৰেষ্ঠ মানুহ আৰু এই জীৱশ্ৰেষ্ঠৰ যি শ্ৰেষ্ঠত্ব, এই স্বীকৃতি আমাক প্ৰাণী জগতে দিছে। আমি মানুহ হিচাপে
এবাৰ বিশ্লেষণ কৰোঁ হিন্দু মুছলমান এয়া মই ভাবোঁ আমাৰ চিন্তা আৰু ভাৱনাৰ পাৰ্থক্য মাত্ৰ কিয়নো আজিৰ এই পবিত্ৰ তীৰ্থস্থানত উপস্থিত হৈ মই অনুভৱ কৰিছোঁ যি হিন্দু আৰু মুছলমানৰ নামেৰে আমি ধৰ্ম বা জাতি বা আমি সমগ্ৰ পৃথিৱীক ভাগ ভাগ কৰি ৰাখিছোঁ যি আমি যুদ্ধত লিপ্ত হৈছোঁ যদি আমি ভালদৰে জুকিয়াই চাওঁ আমি অলপ যদি দকৈ ভাবি চাওঁ কথাখিনি অলপ এনেকুৱা নহ'বনে যে মুছলমানসকলে পূজা কৰা সেই কাচি-জোনটো আৰু আমি হিন্দু মানুহে পূজা কৰা মহাদেৱৰ শিৰত জিলিকি থকা সেই কাচি-জোনটো বাৰু একেটা কাচি-জোনে নহয়নে আমি হিন্দুৱে হওক বা মুছলমানেই হওক আমি বিভিন্ন ধৰণৰ ৰীতি নীতিৰ পাৰ্থক্য বনাই ৰাখিছোঁ আমি নিজাববীয়াকৈ আমাৰ কিছু বাহ্যিক দৃষ্টিত আমি দেখা পোৱা কিছু পাৰ্থক্য আমাৰ মাজত আছে কিন্তু যদি দকৈ জুকিয়াই চোৱা যায় তো হিন্দু মানুহৰ মৃত্যুৰ পাছতো ঢকা কাপোৰখন বগাই হয় আৰু মুছলমানসকলৰ মৃত্যুৰ পাছতো মৰা শৱটোক ঢকা কাপোৰখন বগাই হয় গতিকে ভালদৰে যদি লক্ষ্য কৰা যায় ভালদৰে যদি জুকিয়াই চোৱা যায় তেতিয়াহ'লে নিশ্চয় মন কৰিব যে আমি প্ৰকৃততে মনৰ ভাৱনাৰে আৰু আমাৰ চিন্তাৰে কিছু পাৰ্থক্য আৰু কিছু চিন্তাধাৰাৰ কিছু ব্যতিক্ৰমী আমি দিশ বজাই ৰাখিছোঁ যাৰ পৰিপ্ৰেক্ষিতত আমি ধৰ্ম নামৰ এক প্ৰাচীৰ গ্ৰহিত হৈছোঁ তথাকথিত যি ধৰ্ম আৰু প্ৰকৃততে যি ধৰ্ম প্ৰকৃত ধৰ্মই কি কয় পৃথিৱীৰ সকলো ধৰ্ম পৃথিৱীৰ সকলো শাস্ত্ৰই মানৱ জাতিক জীৱশ্ৰেষ্ঠৰ যি শ্ৰেষ্ঠত্বৰ স্বীকৃতি এই স্বীকৃতি দিবৰ বাবে চেষ্টা কৰে আৰু পৃথিৱীৰ সকলো ধৰ্মৰ মূল মন্ত্ৰ বা মূল বাণী হ'ল প্ৰেম কিন্তু যেতিয়া কোনোবা এখন দেশ বা কোনোবা এটা জাতিয়ে আন এখন দেশ বা আন এটা জাতিৰ সৈতে যুদ্ধত লিপ্ত হয় তেতিয়াহ'লে প্ৰধান অন্তৰায় হিচাপে থিয় দিয়ে ধৰ্ম কিন্তু শাস্ত্ৰ বা প্ৰকৃত ধৰ্মই কিন্তু কাকো যুদ্ধত লিপ্ত হ'বলৈ কাহানিও কোৱা নাই প্ৰকৃত ধৰ্ম বা প্ৰকৃত শাস্ত্ৰই সদায় প্ৰেমৰ বাণী কঢ়িয়াই লৈ ফুৰিছে আৰু সকলোৱে বিচাৰিছে যে মানৱতাৰ জয় হওক মৰম ভালপোৱা ভাতৃত্ববোধ বিশ্বাস আৰু মানৱতাই শ্ৰেষ্ঠত্বৰ স্বীকৃতি পাওক আৰু ধৰ্মই প্ৰেম আৰু ভাতৃত্ববোধৰ মাজেৰে পৃথিৱীখনক এক একতাৰ এনাজৰীৰে জীয়াই ৰাখিব বিচাৰিছে বান্ধি ৰাখিব বিচাৰিছে কিন্তু আমি তথাকথিত যি ধৰ্মৰ এক মেৰপাকত আমি সোমোৱাই ৰাখিব বিচাৰিছোঁ সকলোকে ইয়াৰ জৰিয়তে আমি সদায় এটাই চেষ্টা কৰিছোঁ যে ধৰ্মৰ নামেৰে আমি বিভেদ সৃষ্টি কৰিছোঁ ধৰ্মৰ নামেৰে আমি যুদ্ধ সৃষ্টি কৰিছোঁ ধৰ্মৰ নামেৰে আমি প্ৰতিবাদ সৃষ্টি কৰিছোঁ ধৰ্মৰ নামেৰে আমি বিবাদ সৃষ্টি কৰিছোঁ আহকচোন আমি এই বিষয়বিলাক অলপ দকৈ ভাবি চাওঁ আৰু কিছু কথা পাতি আছোঁ আপোনালোকৰ লগত অলপ মই বেলেগ এটা দৃশ্যাংশলৈ আপোনালোকক লৈ যাওঁ ইতিমধ্যে আপোনালোকে দেখা পাইছে যে সান্ধ্য প্ৰসংগৰ বাবে সকলো যা যোগাৰ ইতিমধ্যে হৈ উঠিছে আৰু মাত্ৰ কিছু সময়ৰ পাছতে সান্ধ্য প্ৰসংগ আৰম্ভ হ'ব মূল নামাচাৰ্যই সান্ধ্য প্ৰসংগৰ বাবে যা যোগাৰ ইতিমধ্যে আৰম্ভ কৰিছে এয়া দেখা পাইছে ভকত বৈষ্ণৱ ইতিমধ্যে নাম প্ৰসংগৰ বাবে দুয়োপাৰে শাৰী পাতি বহিবলৈ আৰম্ভ কৰিছে মই ভাবোঁ হিন্দু মুছলমান খ্ৰীষ্টিয়ান বৌদ্ধ এই যিবিলাক ধৰ্মৰ যি আমি ভাগ কৰি লৈছোঁ এই ধৰ্মৰ ভাগবিলাক আমি নিজৰ বাবে আমি নিজৰ ইচ্ছানুসাৰে আমি নিজৰ প্ৰয়োজন বা পৰিস্থিতি সাপেক্ষে আমি ধৰ্মৰ ভাগ কৰি লৈছোঁ হিন্দু মুছলমান খ্ৰীষ্টিয়ান বুদ্ধ এই যিখিনি আমি শব্দৰে ধৰ্মক ভাগ কৰিছোঁ প্ৰকৃততে এই ধৰ্মৰ ভাগসমূহে সমগ্ৰ মানৱ জাতিক একত্ৰিত হোৱাৰ ক্ষেত্ৰত মই ভাবোঁ হেঙা হিচাপেহে থিয় দিছে এই যে যি বৰ্তমানৰ আফগানিস্তান চহৰ মহাকাব্য মহাভাৰতৰ মাজেৰে যদি আমি আফগানিস্তানক জুকিয়াই চাওঁ তেতিয়াহ'লে আমি গম পাম আজি যিখন আফগানিস্তান চহৰ বৰ্তমান তালিবানৰ দখলত আছে মহাভাৰতৰ পাত লুটিয়ালে আপোনালোকে গম পাব যে মহাভাৰতৰ পৃষ্ঠাত সৰ্বশ্ৰেষ্ঠ শিৱভক্ত গান্ধাৰীৰ জন্মস্থান এই আফগানিস্তান বৰ্তমানৰ যি কান্দাহাৰ চহৰ হৈছে মহাভাৰতৰ কৌৰৱ কুলৰ মাতৃ গান্ধাৰীৰ জন্মস্থান বা সেই সময়ৰ গান্ধাৰ অতীতৰ গান্ধাৰী বৰ্তমানৰ কান্দাহাৰ আৰু সেই যি কান্দাহাৰ চহৰতে হিন্দু ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ শিৱভক্তগৰাকী যাক গান্ধাৰীক সৰ্বশ্ৰেষ্ঠ শিৱভক্ত বুলি কোৱা হয় যাৰ অভিশাপত স্বয়ং ভগৱান কৃষ্ণৰ যদুবংশ ধ্বংস হৈছিল গতিকে মহাভাৰতৰ পৃষ্ঠাত লিপিবদ্ধ সেই সোণালী গাথাই আমাক উমান দিব মহাভাৰতৰ পৃষ্ঠাৰ অন্যতম শ্ৰেষ্ঠ চৰিত্ৰ বৰ্তমানৰ যি কান্দাহাৰ চহৰ সেই কান্দাহাৰ চহৰ এসময়ত গান্ধাৰ আছিল তো গান্ধাৰৰ ৰাজকন্যা গান্ধাৰীৰ কথা ক'বলৈ লৈছোঁ আপোনালোকক তো গান্ধাৰী ভগৱান শিৱৰ আটাইতকৈ প্ৰিয় ভক্তসকলৰ অন্যতম যিহেতু গান্ধাৰীৰ শিৱভক্তি ইমানেই প্ৰবল আৰু তীব্ৰ আছিল যে গান্ধাৰীৰ অভিশাপত স্বয়ং ভগৱান কৃষ্ণই নিজৰ যদুবংশক নিঃশেষৰ যি গান্ধাৰীৰ অভিশাপ দিছিল
সেই অভিশাপ ভগৱান কৃষ্ণই শিৰ পাতি ল'ব লগা হৈছিল। গতিকে বৰ্তমানৰ যি কান্দাহাৰ চহৰ, সেই কান্দাহাৰ চহৰ এসময়ত মহাভাৰতৰ পৃষ্ঠাত আফগানিস্তানৰ অৰ্থাৎ বৰ্তমানৰ কান্দাহাৰ চহৰৰ সেই সময়ৰ গান্ধাৰ চহৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য ভূমিকা আছে। তো গান্ধাৰৰ কুমাৰেই হৈছে শকুনি, গান্ধাৰৰ জীয়ৰী হৈছে গান্ধাৰী, আৰু গান্ধাৰীৰ পৰাই মহাভাৰতৰ কৌৰৱকুলৰ আৱিৰ্ভাৱ হৈছে। মহাভাৰতৰ যি কৌৰৱকুল, এই কৌৰৱকুল গান্ধাৰীৰ নিজৰ পুত্ৰসকলৰ পৰাই মহাভাৰতৰ কৌৰৱকুল আৰম্ভ হৈছে। আজি মই আপোনালোকক এটা এনেকুৱা কথা ক'বলৈ বিচাৰিছোঁ, যিটো কথা শুনিলে হয়তো আপোনালোকো কিছু পৰিমাণে আচৰিত হ'ব। বৰ্তমান যি আফগানিস্তান বা কান্দাহাৰ চহৰ বা এই শব্দবিলাক আমি বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি শুনি আছোঁ, আপোনালোকে বাৰু কেতিয়াবা মন কৰিছেনে যে এই কান্দাহাৰ চহৰ প্ৰকৃততে পুৰণি ভাৰতৰ, এই আফগানিস্তান সমগ্ৰ দেশখন পুৰণি ভাৰতৰ এটা অংশ। ইতিহাসবিদসকলেতো নিশ্চয়কৈ জানে যে পুৰণি ভাৰতৰ এক অংশ হয় আফগানিস্তান, কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ বৰ্তমানৰ যি কান্দাহাৰ চহৰ, এই কান্দাহাৰ চহৰ আমি যি মহাকাব্য মহাভাৰত পঢ়িছোঁ, মহাভাৰতৰ পৃষ্ঠাত থকা সেই গান্ধাৰ চহৰ এই বৰ্তমানৰ কান্দাহাৰ চহৰ। আৰু এই গান্ধাৰ চহৰৰ ৰাজকুমাৰীয়ে হৈছে গান্ধাৰী, আৰু গান্ধাৰৰ ৰাজকুমাৰী হৈছে মহাভাৰতৰ যুদ্ধ সৃষ্টিত অন্যতম ভূমিকা আৰু দায়িত্ব পালন কৰা শকুনি। গতিকে আমি আজিৰ তাৰিখত যি সংবাদ মাধ্যমৰ জৰিয়তে আফগানিস্তানৰ খা খবৰ লৈ আছোঁ, এই আফগানিস্তান প্ৰকৃততে আমি মহাকাব্য মহাভাৰতত পোৱা সেই গান্ধাৰ চহৰেই, নহয়নে বাৰু? নিশ্চয়কৈ খুব ইণ্টাৰেষ্টিং এটা টপিক। গতিকে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ এই ধৰণৰ শব্দবিলাকেৰে আমি যি মানৱতাৰ মাজত যি বিভেদ সৃষ্টি কৰি ৰাখিছোঁ, বা আমি যি ধৰ্মযুদ্ধ বা ধৰ্মৰ বিভেদৰ এক প্ৰেক্ষাপট সৃষ্টি কৰি ৰাখিছোঁ, আমি বাৰু পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানৱ জাতি এই সকলো ধৰ্ম বা জাতি, এই সকলো বৈষম্যৰ ঊৰ্ধত গৈ আমি নিজকে মানৱ হিচাপে পৰিচয় দি, আমি নিজকে জীৱশ্ৰেষ্ঠ হিচাপে পৰিচয় দি, আমি নিজকে মানৱীয়তাৰ পৰিচয় দি আমি সকলো একেলগ হ'ব নোৱাৰোঁনে? আমি সকলোৱে জীৱশ্ৰেষ্ঠৰ ভূমিকাত অৱতীৰ্ণ হ'ব নোৱাৰোঁনে? এই কথাটো আপোনালোকে প্ৰত্যেকে এবাৰ মন কৰিব, লক্ষ্য কৰিব, অনুভৱ কৰিব। এই আশাৰে আজিৰ ভিডিঅ'টো মই সামৰিব ওলাইছোঁ, কিন্তু ইয়াৰ আগতে আপোনালোকক নামঘৰত যিহেতু মই আপোনালোকক কৈছিলোঁ যে সান্ধ্য প্ৰসংগৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, ইতিমধ্যে সান্ধ্য প্ৰসংগ আৰম্ভ হৈছে। আপোনালোকক মই সান্ধ্য প্ৰসংগৰ ভিতৰৰ দৃশ্যাৱলী কিছু পৰিমাণে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখা পাইছে যে সান্ধ্য প্ৰসংগ ইতিমধ্যে আৰম্ভ হৈছে।